নমস্কাৰ, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ DLED এন্ট্ৰেন্স এক্সামৰ বাবে আৱশ্যকীয় পৰৱৰ্তী প্ৰশ্ন গণিতৰ প্ৰশ্ন দিয়া আছে। তলৰ সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি 2। 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা। মৌলিক সংখ্যা মানে হৈছে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে। ধৰা হ'ল 2। 2ৰ যদি আমি উৎপাদক উলিয়াবলৈ যাওঁ 2 × 2 আৰু তাৰ বাহিৰে কোনো ধৰণৰ উৎপাদক নাথাকে। যিবিলাক সংখ্যাৰ দুটা মাত্ৰ উৎপাদক থাকে, এটা সি নিজে হয় আনটো 1 হয়, তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ। উদাহৰণস্বৰূপে আৰু এটা মৌলিক সংখ্যা লৈ লৈছোঁ 3। 3ৰ লগত 1 ইনটু কৰিলে 3 পায়, তাৰ বাহিৰে 3ৰ কোনো ধৰণৰ উৎপাদক নাথাকে। ঠিক তেনেকৈ যদি আমি 4 লওঁ 4 × 4 আৰু 2 × 2 4, অৰ্থাৎ ইয়াৰ আমি তিনিটা উৎপাদক পালোঁ 4, 1 আৰু 2। গতিকে 4টো মৌলিক সংখ্যা হ'ব নোৱাৰে। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে বীজগণিতীয় দ্বিঘাত সমীকৰণ x² - 5x + 6 = 0ৰ মূল দুটা কি কি হ'ব? ইয়াতে যিহেতু মাইনাছ আৰু প্লাছ আছে, -5x + 6, গতিকে আমি দুটা প্লাছ লিখি ল'ম। এতিয়া 6ৰ লগত x² সহগ ইয়াতে 1 আছে, গতিকে 1টো পূৰণ কৰিম, যিটো আমাৰ 6 হ'ব। এতিয়া 6ৰ আমি উৎপাদক উলিয়াম। উৎপাদককেইটা এনেকুৱা হ'ব লাগিব, যি দুটা প্লাছ কৰিলে বা মাইনাছ কৰিলে আমি 5 পাওঁ আৰু সিহঁতৰ মাজৰ গেপ হ'ব লাগিব 1। গতিকে ইয়াতে 6 × 1 = 6 আৰু 3 × 2 = 6 পালোঁ। যিহেতু 2 আৰু 3ৰ মাজৰ গেপ হৈছে 1, গতিকে আমি 3 আৰু 2 ল'ম। গতিকে ইয়াৰ মূল দুটা হ'ব 3 আৰু 2, অপশ্যন বি। এইটো এটা বহুত সহজ উপায়। আমি বেছিক মেথডেৰে অংকটো কৰিবলৈ গ'লে বহুত দীঘল হৈ গ'ল হয়, কিন্তু যদি আমি এইটো মেথড এপ্লাই কৰোঁ তেতিয়া সোনকালে এনচাৰ ওলাই যায়। আৰু যদি দুটা প্লাছ প্লাছ থাকিল হয় তেতিয়া আমি দুটা মাইনাছ মাইনাছ দি দিলোঁ হয়। এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আছে জ্যামিতিক সূত্ৰ অনুসৰি যিকোনো এটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয়? এইটো আমি সকলোৱে জানো। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি 180 ডিগ্ৰী। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনত দিয়া আছে 1ৰ পৰা 100ৰ ভিতৰত মুঠ কিমান মৌলিক সংখ্যা আছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 25টা। মই ইয়াৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে যদি এটা বৃত্তৰ ব্যাস 14 চেণ্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ পৰিধি কিমান হ'ব? আমি প্ৰথমতে বৃত্তৰ পৰিধি ওলোৱা সূত্ৰটো জানিব লাগিব। বৃত্তৰ পৰিধি ওলোৱা সূত্ৰটো হৈছে 2πr। ইয়াতে r মানে হৈছে ব্যাসাৰ্ধ। যিহেতু আমাক ব্যাস দিয়া আছে, ব্যাসৰ পৰা ব্যাসাৰ্ধ উলিয়াবৰ কাৰণে অত্যন্ত সহজ হয়। আমি ব্যাসাৰ্ধক আমি r লিখোঁ, গতিকে r = হয় d/2, অৰ্থাৎ ব্যাস / 2। ব্যাসৰ আধাই হৈছে ব্যাসাৰ্ধ। গতিকে ইয়াতে হ'ব 14 / 2, অৰ্থাৎ এনচাৰ হ'ব 7। এতিয়া আমি সূত্ৰটোত বহুৱাই দিম। 2 থাকিব 2 × পাইৰ ভেলুটো হৈছে 7/22, ওপৰত 22 তলত 7, আৰু আৰৰ ভেলুটো আমি পালোঁ 7, গতিকে এইটো হ'ব 7। ইয়াতে তলত এটা 7 আছে, ওপৰত 7 আছে, 6 কেঞ্চেল যাব আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 44। 22 × 2 = 44, গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 44। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হৈছে যিকোনো জোখ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম তেনে কোণক কি কোণ বোলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি স্থূল কোণ, অবটিউচ এংগল। যিবিলাক কোণ 0 ডিগ্ৰীতকৈ বেছি কিন্তু 90 ডিগ্ৰীতকৈ কম তেনেবোৰ কোণক আমি সূক্ষ্ম কোণ বুলি কওঁ। আৰু যিবিলাক কোণৰ মান সদায় 90 ডিগ্ৰী হৈ থাকে তেনেবোৰ কোণক আমি সমকোণ বুলি কওঁ। আৰু যিবিলাক কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম তেনেবোৰ কোণক আমি প্ৰতিপ কোণ বা ৰিফ্লেক্স এংগল বুলি কওঁ। এইটো সকলোৱে মনত ৰাখিব, ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে গণিতৰ ধাৰণা ব্যৱহাৰ কৰি বৰ্গমূল 625ৰ সঠিক মান নিৰ্ণয় কৰা। √625 মানে আমি সকলোৱে জানো, এইটো হ'ব 25। মই বৰ্গ আৰু বৰ্গমূলৰ ওপৰত এটা ভিডিঅ' দি থৈ দিয়া আছে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে সহজতে কেনেকৈ বৰ্গ আৰু বৰ্গমূল নিৰ্ণয় কৰিব পাৰি চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। ইয়াত দিয়া আছে প্ৰাথমিক সংখ্যা 3 আৰু 4ৰ লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ লসাগু বা এলচিএম কিমান হ'ব? যদি সংখ্যা দুটাৰ ভিতৰত এটা প্ৰাইম নাম্বাৰ থাকে বা দুটাই প্ৰাইম নাম্বাৰ হয় তেতিয়া আমি সংখ্যা দুটা পূৰণ কৰিলে তাৰ লসাগু নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ ইয়াতে 3 আৰু 4 আছিল, গতিকে ইয়াৰ এনচাৰ হ'ব 12। যদি
দুয়োটা প্ৰাইম নাম্বাৰ নহয় তেনেহ'লে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি লসাগু নিৰ্ণয় কৰিব পাৰোঁ। ধৰা হ'ল 6 আৰু 4ৰ লসাগু নিৰ্ণয় কৰিব লাগে। তেতিয়া আমি এনেকৈ কৰিম, 6 আৰু 4 লিখিম, ইয়াক আমি 2ৰে ডিভাইড কৰিম, 3 2 যা 6 আৰু 2 2 যা 4। ইয়াৰ পিছত যিহেতু আৰু ডিভাইড নাযায় গতিকে আমি 2 3 আৰু 2ক পূৰণ কৰিম, 2 পূৰণ 3 পূৰণ 2, ইয়াৰ এনচাৰ হ'ব 12। 3 2 6, 6 2 12। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, এটা ঘনকৰ প্ৰতিটো বাহুৰ দিশ 5 চেণ্টিমিটাৰ হ'লে ঘনকটোৰ মুঠ আয়তন কিমান হ'ব? আমি প্ৰথমতে ঘনকৰ আয়তন ওলোৱা সূত্ৰটো জানিব লাগিব, যিটো হৈছে বাহু কিউব, অৰ্থাৎ এ বুলি ধৰি লৈছোঁ, এ কিউব। এ মানে হৈছে বাহুৰ দিশ, গতিকে ইয়াতে হ'ব 5 কিউব। 5 কিউব হ'লে কিউব মানে হৈছে 5টো 3বাৰ পূৰণ কৰা, গতিকে 5 × 5 × 5 হ'ব 5 5 গুণ 25, 25 5 গুণ 125। গতিকে এই শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 125 ঘন চেণ্টিমিটাৰ। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, যদি অনুপাত a:b = 2:3 হয়, b:c = 4:5 হয়, তেন্তে a:b:c ৰ মান নিৰ্ণয় কৰা। তো আমি প্ৰথমতে লিখি ল'ম a:b = 2:3 আৰু b:c = 4:5। ইয়াতে b দিয়া আছে, কিন্তু bৰ ভেলুকেইটা বেলেগ বেলেগ দিয়া আছে, তোমালোকে নিশ্চয় লক্ষ্য কৰিছা। গতিকে আমি এই দুটা সদায় ইকুৱেল কৰিব লাগিব, কাৰণ bৰ ভেলুটো একে হ'ব লাগিব। গতিকে আমি 4ৰ লগত 3 পূৰণ কৰিম আৰু 3ৰ লগত 4 পূৰণ কৰিম, তেতিয়া দুটা সমান হৈ যাব। যিহেতু 3ৰ লগত 4 পূৰণ কৰিছোঁ, গতিকে আমি ইয়াতে থকা 2ৰ লগতো 4 পূৰণ কৰিব লাগিব। ঠিক তেনেদৰে 4ৰ লগত 3 পূৰণ কৰাৰ কাৰণে 5ৰ লগতো 3 পূৰণ কৰিব লাগিব। এইটো আপোনালোকে নিশ্চয় বুজি পাইছে, কাৰণ যিহেতু বিটো সমান আছিল, বি আছিল, গতিকে আমি বিটো সমান কৰিব লাগিব। সেইকাৰণে আমি 3 আৰু 4 পূৰণ কৰিছিলোঁ। এতিয়া আমি নতুন অনুপাতকেইটা লিখি লৈছোঁ, a:b, গতিকে ইয়াতে এৰ ভেলু কিমান হ'ব? 2 পূৰণ 4 লিখা আছে, গতিকে 4 দুগুণ হ'ব 8, ইয়াতে 3 পূৰণ 4, গতিকে এইটো 12 হ'ব। ঠিক তেনেদৰে b × c, বিৰ ভেলুটো কিমান হ'ব? 12 হ'ব, আৰু চিৰ ভেলুটো হ'ব 15। গতিকে আমি পাই গ'লোঁ এৰ ভেলু 8, বিৰ ভেলু 12 আৰু চিৰ ভেলু 15। গতিকে আপোনাৰ ফাইনেল অনুপাতটো হ'ব a:b:c = হ'ব 8:12:15। আশা কৰিছোঁ সকলোৱে কুৱেশ্যনটো বহুত ধুনীয়াকৈ বুজি পাইছে, আৰু যদি বুজি পোৱা নাই দুবাৰ চাই ল'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন DLED এণ্ট্ৰেন্স এক্সামেই হওক বা ADAতেই হওক প্ৰায়ে আহি থকা দেখা যায়, আৰু যিটো কৰিবৰ কাৰণে ষ্টুডেণ্টক বহুতখিনি সময় লাগি যায়, কিন্তু যদি এইটো ধৰণত আমি কৰোঁ মুখতে এনচাৰ উলিয়াব পাৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। ধন্যবাদ।